খবৰ সকলোৰে খবৰ নিশ্চয় ভাল মোৰো ভালেই আৰু হেপী বহাগ বিহু সকলোকে আৰু আজি যেহেতু গৰু বিহু আমাৰ ঘৰততো গৰু নাইয়ে কিন্তু হলেও আজি আমাৰ ঘৰত খানা বনাইছে একদম আইতা হাতৰ কি খবৰ বিৰাট টেষ্টি হয় তো আপোনালোককো দেখাই আছো এইফালে গাহৰি মাংস আলু লগত গ্ৰেভি টাইপৰ বনাইছে আৰু এইফালে গাহৰি মাংস আৰু মাটি মাহৰ ঝোল ও মাই গড ইমান টেষ্টি লাগে খাবলৈ যোনে যোনে খায় গাহৰি মাংস খাই ভাল পায় সিহঁতসকলে জানিব কিমান টেষ্টি লাগে খাই গৰু বিহুৰ দিনা স্পেচিয়েল বুলিবলৈ এইটোৱে আৰু সৰু সুৰাকৈ আৰু খাচীৰ মাংস আনি থৈছে সেইটো ৰাতি খাম আৰু আপোনালোককো দেখাম বাৰু আৰু এইফালে মই এইখিনিৰ ওচৰত ৰখি আছোঁ মানে গোন্ধটো এনেকুৱা ধুনীয়া আহিছে নহয় কি ক'ম আৰু আপোনালোকৰ গৰু বিহু কেনেকুৱা গ'ল কমেণ্ট কৰিবলৈ নাপাহৰিব এইফালে মই বনালোঁ চাটনি মচন্দৈ আৰু মান ধনিয়া লগতে কণী বিলাহী দি দিছোঁ আৰু মান জলকীয়া দি দিছোঁ খাব আৰু ইমান টেষ্টি লাগিছে ন দেখাত বনাইছে কোনে আইতা হাতৰ এনেও খাই ভাল লাগে এইফালে একদম মাটি মাহৰ দালি গাহৰি মাংস এইফালে আমাৰ আইতাই বনাইছে আজি আমাৰ মাষ্টাৰ চেফ একো মাহ মছলা নিদিয়াকৈ আদা ৰচুন দি আদা নহৰু দি বনাই এনেকুৱা টেষ্টি লাগে নহয় খাই আৰু আমাৰ ঘৰত কপৌফুল ফুলিছে বলক আপোনালোকক দেখাম কষ্টৰ কৰা পাছত মানে এয়া কপৌফুল ফুলিছে আৰু এইফালে কালি যিহেতু বিহুৰ ফটো মাৰিছিলোঁগৈ আমি তো তেতিয়া দুপা ছিঙিয়ে পেলালোঁ বাৰু অলপমান দুখ লাগিছিলে ছিঙোতে কিন্তু হ'লেও ছিঙিলোঁ আৰু কাৰোবাক লাগিলে কমেণ্ট কৰিব দেই মোক লাগিছেনে দেখাত ধুনীয়া কিন্তু বহুত দীঘলো হয় চুটি নহয় দেই আৰু গোন্ধটো কি ক'ম আৰু একদম মজা এয়া কালি কপৌফুল কিবা ছিঙিলোঁ হয় কিন্তু বিয়াত মৰমীয়াল এয়া এতিয়ালৈকে জীয়াই থৈ দিছোঁ আৰু কালি শিৱই মানে বিহু মাৰিব যাওঁতে এই কিবা পিঁয়াজৰ পাত ছিঙি আনিছিলে মানে পিঁয়াজৰ ফুল তো সেইখিনিও সজাই পিনে থৈ দিছোঁ ধুনীয়াকৈ তো এতিয়া আমি মাংস টেষ্ট কৰিম ফেনখন ইমান মাত দিলে টেষ্টি হৈছে ন আইতাই বনাইছোঁ বাৰু কিন্তু বিৰাট টেষ্টি আছে তো আমি বহিলোঁ এতিয়া ভাতৰ পাতত ইফালে ৰঙা চাউলৰ ভাত ইফালে গাহৰি মাংস ইফালে দামগুটি আলু ভাজি মাটিমাহ বিৰাট টেষ্টি আৰু এতিয়া খাব লৈছোঁ মাটিমাহ টেষ্টি হৈছে বিৰাট টেষ্টি হৈছে এতিয়া আমি লগাম মাহ হালধি মানে মই গা ধুলোৱে এতিয়া অকল মুখত লগাম এইবিলাক লগালে বোলে খজুলি নহয় তো সেইকাৰণে শিৱই বনালে কিন্তু মই সোনকালে আজি গা ধুই ল'লোঁ এয়া মিক্সিত পটাত পিচিব লাগে বাৰু কিন্তু পটা যিহেতু নাই তো মিক্সিতে পিচিলোঁ এতিয়া ধুনীয়াকৈ লগাম আৰু মই অকল মুখতে লগাইছোঁ আৰু সিহঁতে একদম গায়ে চাই লগাব আৰু একদম ডিঙিটো লগালোঁ এইখিনি এতিয়া মই ধুওঁগৈ গোটেই টানি ধৰিছোঁ ড্ৰাই হৈ গ'ল বলক আৰু আমাৰ ঘৰত আজি বিহু বুলি কোন আহিলে জানেনে আমাৰ মা ভাগৰ সখীয়েক মানে আমাৰ আণ্টি আৰু আমাৰ আণ্টিক নহয় মই অলপমান মা নিচিনা দেখি পাওঁ নাজানো কিয় বাৰু যিহেতু বিহু তো সেইকাৰণে আইতাক সেয়া কাঢ়িছে আৰু লগতে নতুনকৈ কিবা এটা আৰম্ভ কৰিব লৈছে সেইকাৰণে আশীৰ্বাদ অলপো লৈছে কিবা এটা মানেনো কি যেতিয়া মই যাম আপোনালোককো দেখাম বাৰু কেনেকুৱা লাগিছে খাবলৈ আইতাই বনাইছে একদম মছলা চছলা সেইখিনি খাই চাওঁ আৰু বহুত টেষ্টি নচলো চবেও ভাল লাগে সেইখিনি আৰু টেষ্টি
আৰু আন্টিয়ে ভাত খাই মেলি মাৰ লগত কথা পাতি আছে তো মইনো কি কৰোঁ মই সেইকাৰণে আহিলোঁ পিঞ্চৰ ওচৰত আমাৰ ঢুলীয়া ৰেডি হৈ গ'ল ক'ত যা হেপী বিহু কতে বিহু মাৰিবলৈ যাব এতিয়া তেখেত ইয়াত ঢোলটো ফুটি দিলে না বেচে আৰু কি বিহু মাৰিবলৈ নাজানো ন পিঞ্চু আৰু এয়া আমাৰ কণমানিখিনি আমাৰ ঘৰত বিহু মাৰিব আহিছিলে ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব হেপী ৰঙালী বিহু সকলোকে